কথাবোৰ আজি আশা কৰাৰ দৰেই হওক। কেতিয়াবা বৰ মন যায় অনামী আবেগেৰে চপচপীয়া হৈ থকা চিঠি এখন পঢ়িবলৈ, মৰমেৰে ভিজি থকা স্বত্বহীন আলাপত মজি থাকিব পৰাকৈ। মৰমৰ বুলি আৰম্ভণি নকৰিলেও চলিব। কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন। অভিনয়হীন নাটকৰ সংলাপ আওৰাই ল'ৰালিৰ লুঙলুঙীয়া বাটেৰে জীৱন আজিও সেই ভাজতে ৰৈ যাব কিয় খোজে? সকলোবোৰেই য'ত সঁচা আছিল, এচোতাল জোনাক, এঠেঙীয়া বগলী আৰু জোনৰ বুকুৰ মৃগপহু। কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন। বোকা আছে, পানী আছে, কেনেকৈ যাম? বোকা পানীৰ আলিবাট সৰল শৈশৱৰ দৰে দেউদি পাৰ হ'ব পাৰিলে কেনে মজা আছিল। কেনে মজা আছিল গৰখীয়া গুটি বিচাৰি পিং পিঙাই ফুৰা দুপৰৰ ধেমালি। কেনে মজা আছিল পথাৰৰ বোকাত লেটি লৈ থাকি নাফাকৰা দুভৰিৰ দৌৰ। হেল্লো হেচো পানী সিঁচি সিঁচি ধৰা খালৈৰ গৰৈ মাছকেইটা খাবলৈ পোৱাটো জৰুৰী নাছিল। কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন। লিচু গছৰ তলত বান্দৰৰ ৰখীয়া হৈ বহি থকা দুপৰীয়াবোৰ কেনে সোৱাদ লগা আছিল। ৰখীয়া আৰু কি, বান্দৰে নিকটাই দিয়া দাঁতকেইটা দেখিয়েই কেটেপা বাদুলগুটি ঠাইতে পেলাই দে ভিতৰলৈ দৌৰ। বুকুৰ ধপধপনিটো মাৰ নাযাওঁতেই কোনোবাই কয়, হেৰ' দেচোন দে, তাহাঁতকো দুটামান খাবলৈ দে। এতিয়াও বান্দৰ বিৰিৰ সুবাস এটাই খন্তেকলৈ ধপধপনিটো খৰ কৰি থৈ যায়। কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন। নতুনকৈ জগা দামুৰী পোৱালিটোৰ দৰে জঁপিয়াই ফুৰে নাভাগৰা কথাবোৰ। কোনোবাই কয়, বুইছনে, এইটো ৰং ফেহু বৰণীয়া। ইমান ৰং, ৰঙেৰে ৰঙীন সকলো। কথাবোৰ পানীৰ দৰে আছিল। যি ৰঙকেই দিয়া যায় সেই ৰঙেৰে ৰঙীন কৰিব পৰাকৈ সহজ আছিল সময়। ক'লা ৰং কেতিয়ানো ভাল লগা হ'ল, তলকিবই নোৱাৰিলোঁ। কথাবোৰ ঠিক আশা কৰাৰ দৰে হোৱাহেঁতেন। দাঁতৰ বিষত সংকট মোচন, পেটৰ বিষত তিতা কেহা দেৱা এবাটি। ৰাও চিজুৰি চিঞৰ, ঠিক হৈ যায় দেখোন। আচৰিত, আজিৰ বিষবোৰো তেনেকৈ ভাল হৈ উঠাহেঁতেন। গাঁঠিয়ে গাঁঠিয়ে বিষ, মানুহজনে প্ৰতি বিষ, ঘৰে ঘৰে বিষ, জোলাপতা ৰকম ৰকম। এবাটি দেৱাই নাতে, চবকে নুখোজেও। কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন। এং কৰি বেং কৰি ওলাই আহা লাহে কৰি। উপায় নাই, ওলাবই লাগে। একে একে দূৰ হিচাপ নিমিলে এতিয়া। আণ্ডাৰষ্টেণ্ডিং আৰু এডজাষ্টমেণ্টৰ হিচাপ কিন্তু মিলিবই লাগিব। উই সাফলৰ দৰে ওখ হোৱা কথাবোৰ খান্দি খান্দি পুখুৰীৰ মাছক খুৱাই দিব পৰাহেঁতেন কি যে মজা আছিল। কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন। এই জীৱন অভিনয় মাথো, হাঁহি হাঁহি ভাগৰি পৰা। খন্তেক বহি অনুভৱৰ বাখৰ খটুৱাই গুঠিবও নোৱাৰি চকুলোৰ এঠাৰি মালা। সেয়াও অভিনয় বুলি হাঁহিব লগা হয় পাকতে উঠি। কি যে মজাৰ আছিল কান্দি কান্দি ঘুমতি অহা দিনবোৰ। থিয় হ'বলৈ চেষ্টা কৰি দুখ পাওঁতে হাঁহি থকা দিনবোৰ। অসুখতো দেখোন সুখ আছিল। কথাবোৰ ঠিক আশা কৰাৰ দৰে হোৱাহেঁতেন। বৰ মানুহ হোৱাৰ হাবিয়াস এটা কোনে জানো সি দিছিল বুকুত। হাতীৰ পিঠিত উঠিলোঁ, বৰ মানুহ নহ'লোঁ, আচৰিতেই হওঁ।
সময়ে কেতিয়ানো শিলৰ চোলা এটা পিন্ধি থাকিবলৈ শিকালে গমকে নাপালোঁ। সঁচানে মিছা নাজানো, পানীৰ বেজীটো কিন্তু নহ'লেও চলি যায়। কথাবোৰ ঠিক আশা কৰাৰ দৰেই হোৱাহেঁতেন। আজি জীৱনৰ কথাকে পাতোঁ দিয়ক। মৃত্যুৰ দিন এদিনলৈ পিছুৱাই থওঁ। তুমি তোমাৰ ভালপোৱাক নিলগাই আজি নিজক ভালপোৱাৰ কথাকে পাতোঁ। বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়, ঢাকোন পেলাই পইতা ভাত খায়। ভাকুত কুটাই চাকি জ্বলোৱা সন্ধিয়াবোৰ আকৌ উজ্বলি উঠক। হাতীপতিৰে নামি আহক কল খাই বাকলি দিয়া বান্দৰটো, অথবা মৌ বিচনী এখন ৰখি থকা শিয়ালটো। সাধু কথাৰ শকত টোপোলা এটা লৈ কথাবোৰ আজি আশা কৰাৰ দৰেই হওক। ভিউৱাৰ্ছ, এয়া আছিল তুলিকা নিৰ্মলীয়াৰ অনুভৱ। আপুনি যদি এই অনুভৱটো শুনি ক'ৰবাত নিজকে বিচাৰি পালে, আপোনাৰ প্ৰিয়জনৰ সৈতে এই অনুভৱটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰো যদি এনেকুৱা কিছু নষ্টালজিক অনুভৱ আছে, আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ অনুভৱবোৰ আমি এনেকৈয়ে ডাৱৰ নিনাদ ইউটিউব চেনেলত হৃদয়ৰ চকুৰে চাওঁ আহক পৃথিৱী ছেগমেণ্টত নিশ্চয় সন্নিৱিষ্ট কৰিম। আজিলৈ আহোঁ।